হেল্ল' এভৰিৱান, ৰাতিপুৱাৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বুলি ভাবিলোঁ। সেয়াই এইফালে মই চাহ খাব লৈছোঁ, তাৰে অকণ ভিডিঅ' কৰিছিলোঁ। এইফালে আপোনালোকে জানেই ভিডিঅ'ৰ ফটোখন দেখি পেলাই গম পাইছেই। আজি ব্ৰইলাৰ ঘৰটো ভাগি থাকিলে, মায়ে মানে সেইফালে লাগি থকা দেখি মই পাকঘৰত লাগিলোঁ। পাকঘৰত এইফালে মই দাইল পাতি লৈছোঁ। তাৰপিছত এইফালে তিতাকেৰেলা আৰু আলু ভাজিবলৈ ৰেডি কৰি লৈছোঁ মা আৰু মানুহজনৰ কাৰণে। এইফালে দেতা আৰু মোৰ বাবে চয়াবিন, আলু আৰু চানা ৰেডি কৰি লৈছোঁ। মাহঁতৰ বাবে তিতাকেৰেলা আলু কাটি লৈছোঁ। মায়ে আজি ৰাতিপুৱা চেপাত পাইছিলে কুচিয়া আৰু মাছ দুটামান। এইফালে মই ভাতখিনি বঢ়াই লৈছোঁ, জুইতে বঢ়াই দিছোঁ ভাতখিনি। তাৰপিছত এইফালে কলগছ, জাহাজী কলগছ, তাৰপিছত এইফালে অমিতা, মানে ঘৰটোৱে হেঁচা মাৰি থৈ দিছে কাৰণ অমিতাও লাগি আছিলে বহুত। এতিয়া কি কৰিব, উপায়তো নাই। তেনেকৈ ঘৰটো লাহে লাহে মানে ঠিক কৰা হৈছে। আৰু ঠিক কৰা মানে কি, এইটো ভাগিলে যেতিয়া গোটেইটো একেবাৰে কামিবোৰ আঁতৰাই দিয়া হৈছে। তাৰপিছত এইফালে দেখিছে ন, এইফালে দিগন্ত প্ৰভু বুলি কয়, তেখেতৰ এখন হাত নাই যদিও তেখেতে আমাৰ ঘৰত সদায় আহে আৰু একেবাৰে আমাৰ পৰিয়ালৰ নিচিনা। তেখেতেও কাম থাকি দিছিলে। আৰু আজিলৈ ব্লগটো ইমানেই।